সকলোকে শুভ সন্ধ্যা জনাই আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আৰু গম পাইছে দুৰ্গা পূজা আৰম্ভ হৈ গৈছে। আমি ষষ্ঠী দিনাখন নাহিলোঁ বাৰু। আজি সপ্তমী দিনাখন আমি ঘৰৰ সকলো একেলগ হৈ আহিছোঁ পূজা চাবলৈ বুলি। আৰু সৰুপথাৰতে চাইছোঁ পূজা, বেলেগলৈ যোৱা নাই আমি, ওচৰতে যিহেতু। ব'লক মোৰ লগতে আপোনালোকেও পূজা চাওক, সৰুপথাৰ পূজানো কেনেকুৱা হয়। আৰু আমি আহি আছোঁ সকলো একে। আৰু এয়াই হৈছে আমি প্ৰথম দৰ্শন কৰা দুৰ্গা পূজা মণ্ডপটো। এয়া সৰুপথাৰতে হয়, সৰুপথাৰতে কেইবাটাও মণ্ডপ পাতিছে, ইয়াত মণ্ডপত পূজা পাতিছে মানে। আৰু এয়া ভণ্টি আৰু ভাগিনজনী, এইফালে মানুহজন। আমি এইখিনিতে ৰৈ পেলাই অলপ সময় চালোঁ, খুব ভাল লাগিছে। ইয়াৰ পিছতে আমি যাম জীৱন্ত দেৱী পূজা। ইয়াত প্ৰত্যেক বছৰে জীৱন্ত দেৱী পূজা কৰা হয় আৰু এইবাৰো কৰিছে। আমিও চাম, লগতে আপোনালোককো দেখুৱাম, চাব আৰু কেনেকুৱা পালে জনাব কিন্তু দেই। আৰু পূজা চাবলৈ আহি যদি এখন চেলফি নুঠোঁ কেনেকৈ হ'ব, হয় নাই বাৰু? সেইবাবে আমি চেলফি এখন মাৰি ল'লোঁ। আৰু আজি মানুহ ইমান বৰ বিশেষ হোৱা নাই, সেৰেঙা যিহেতু সপ্তমী, কাইলৈ মহা অষ্টমী, কাইলৈ মানুহ সৰহ হ'ব। ইয়াত বহুত মানুহ হয়, কাইলৈ চাগে অহা নহ'ব। সেইবাবে আমি ভাবিলোঁ আজিয়ে গৈ চাই আহোঁগৈ বুলি, আৰু আপোনালোককো দেখুৱালোঁ। আৰু এয়া হৈছে দ্বিতীয়টো পূজা মণ্ডপ, আমি ইয়ালৈ আহিছোঁ। ইয়াত আচলতে জীৱন্ত দেৱী পূজা কৰা হয়। আপোনালোককো দেখুৱাম বাৰু। মানুহৰ যথেষ্ট ভিৰ হৈছে, তথাপিতো আজি সপ্তমী যিহেতু অলপ সেৰেঙা, কাইলৈ বহুত মানুহ হ'ব। আৰু অলপ ইয়াৰ ডেক'ৰেশ্যনটোও দেখুৱাই দিছোঁ, কেনেকুৱা পাইছে জনাব কমেণ্ট কৰি। প্রজবিতা ব্রহ্মকুমারী ঈশ্বরীয় বিশ্ববিদ্যালয় এটি আধ্যাত্মিক অনুষ্ঠান। এই অনুষ্ঠানত আপোনালোকে ৰাজ যোগা মেডিটেশ্যন আৰু আধ্যাত্মিক শিক্ষা বিনামূলীয়া কৰি আৰু এয়া হৈছে তৃতীয়টো পূজা মণ্ডপ। আমি ইয়াতে চাই আৰু দৰ্শন কৰি ঘৰলৈ ঘূৰিম। অকণমান দেখুৱাই দিছোঁ। ইয়াত বৰ বিশেষ মানুহ নাই, এইফালৰ মণ্ডপকেইটাত বহুত মানুহ হৈছে। এইফালে ভণ্টি, ভাগিন, আমাৰ টিকলা বেলুনটো লৈ সি ক'বই নোৱাৰে, সিফালে চাই আছে। সেইটো চাওকচোন কেনেকুৱা কৰিছে সি। এয়া যে দেখিছে, এয়া হৈছে নৱমী দিনাখনৰ পূজা। নৱমী দিনা যিহেতু জিৰণি, দেৱীক জিৰণি দিয়ে, সেইদিনাখনেই এয়া পূজা মণ্ডপত দিহানাম প্ৰতিযোগিতা, তাৰপিছত নৃত্য প্ৰতিযোগিতা আৰু লগতে গীতৰ অনুষ্ঠানো পাতিছিলে। আৰু গায়ক হিচাপে আমন্ত্ৰণ কৰি আনিছিলে দীপু দীক্ষিত। তেওঁ গীতৰ শৰাই আগবঢ়ালে, ভাল লাগিলে চাই। আৰু আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদিহে ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু ধুনীয়াকৈ তলত কমেণ্ট এটা লিখি দিব।